নমস্কাৰ, আপোনালোকে স্ক্ৰীনত দেখিব পাইছে প্ৰথমবাৰৰ বাবে উৰিব পৰা বাইক আহি গ'ল বজাৰলৈ। এতিয়া ট্ৰাফিক জাম লাগি থাকিলে আপুনি ওপৰেদি উৰি যাব পাৰিব। এতিয়া আৰু টেনশ্যন নাই, জামত ফাঁচি থাকিব নালাগে। এই কথাষাৰ ভৱিষ্যত বা কল্পনাৰ কথা কোৱা নাই, এইটো বৰ্তমান এই বজাৰত আহিলেই আৰু অলপমান দিনৰ পিছত এইখন বাইক নিজে কিনিবও পাৰিব। এইখন বাইকৰ দাম শুনামতে 6 কৰোৰ টকা। চাওঁ আহকচোন বাইকখন কেনেকৈ উৰে। এতিয়া আৰু টেনশ্যন নাই, ট্ৰাফিক জামত ফাঁচি থাকিবই নালাগে। আপোনাৰ সপোনত ভবাৰ দৰে ওপৰেদি উৰি যাম বুলি যি কথা ভাবিছিলে, এতিয়া বৰ্তমান উৰি যাব পৰা হ'ল। এই বাইকখন 40 মিনিটলৈকে উৰিব পাৰে। 100 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পীডত উৰিব পাৰে। এই বাইকখন জাপানৰ কোম্পানীয়ে নিৰ্মাণ কৰিছে। ইয়াৰ নিৰ্মাণ জাপানৰ কোম্পানী এয়াৰবিনছে কৰিছে। এই বাইকখনৰ নাম DX30 মো। এই বাইকখনৰ লুক স্পৰ্টছ বাইকৰ নিচিনা, কিন্তু ইয়াত চেকা নাই। ইয়াৰ চেকাৰ সলনি উৰিব পৰা ইয়াৰ সামগ্ৰী লগোৱা আছে। এই বাইকখন বৰ্তমান জাপানৰ মাৰ্কেটত আহিছে, কিন্তু ইয়াৰ ইউজ কৰা হ'ব ৰেস্কিউ অপাৰেশ্যনতহে এই বাইকখন ইউজ কৰা হ'ব। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল আপোনালোকে কমেণ্টত জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আপোনালোকৰ এই লাইক কমেণ্ট শ্বেয়াৰ পাই থাকিলে ভিডিঅ' বনাবলৈ উৎসাহ বাঢ়ে।